কেতিয়াবা কিছুমান সৰু সৰু কথাই বহুত ডাঙৰ শিক্ষা দি যায়। এটা সৰু চিন্তাই বহুত কিছু সলনি কৰাই দিব পাৰে। আচলতে এইটো একো ভিডিঅ' বনাব লগা টপিক নহয়, তথাপিতো কিন্তু মোৰ কাৰণে বহুত ভাল লাগিল, সেইকাৰণে ভিডিঅ'টো বনালোঁ। আচলতে আমি ধেমাজি অঞ্চলৰ এই এৰিয়াটো দি আহি আছিলোঁ, হঠাৎ ৰিয়াঞ্চে চিঞৰি দিলে ডাইন'ছৰ ডাইন'ছৰ, আৰু ময়ো চালোঁ হয় ডাইন'ছৰ এটা আছে। ভিতৰলৈ সোমাই আহি দেখা পালোঁ এখন সুন্দৰ হোটেল। এইটোনো কি ডাঙৰ কথা, হোটেলখন দেখাটো এনেকুৱা দামী দামী সুন্দৰ হোটেল আগে পিছেও দেখিছোঁ, কিন্তু কি ভাল লাগিল জানেনে, এই হোটেলখন যেতিয়া সুন্দৰকৈ বনাইছে, ইয়াৰ সন্মুখত এভাগ নামঘৰ আছে। নামঘৰ ভাগৰ কাৰণে কিন্তু ৰাস্তাটো ঠেক হ'ব বুলি ভাবি নামঘৰটো গুচাই দিয়া নাই। নামঘৰ ভাগ সুন্দৰকৈ সজাই ৰাখিছে, হোটেলখনৰ শুৱনি আৰু বাঢ়িছে। কিন্তু ইয়াৰ মালিকজনে নামঘৰ ভাগ সুন্দৰকৈ সজাই সঁচাকৈ আনতকৈ পৃথক এটা উদাহৰণ দাঙি ধৰিছে। ভিতৰত আহি দেখা পালোঁ সুন্দৰ হোটেল, এজোপা গছত চকু পৰিল মোৰ। বাঁহ গছজোপাত হাজাৰ হাজাৰ চৰাই হুলস্থুল লগাই আছে, হাজাৰ হাজাৰ চৰাই ইয়াত বাঁহ সাজিছে, ঘৰ বনাইছে। হুলস্থুল শুনি মই ৰখিব নোৱাৰিলোঁ, চাব গ'লোঁ ওচৰৰ পৰা, দেখিলোঁ হাজাৰ হাজাৰ চৰাই আহিছে ইয়াত। সেই সময়তে ওচৰত এজন এমপ্লয় আছিল, মই তেওঁক সুধিলোঁ এই চৰাইবোৰ সদায় ইয়াত আহেনে নে আজিহে আহিছে? তেতিয়া এমপ্লয়জনে ক'লে আমাৰ ছাৰে আমাক অৰ্ডাৰ দিছে ইয়াৰ চৰাই যাতে কোনেও অনিষ্ট নকৰে, কোনেও যাতে ইয়াৰ পৰা চৰাইক নেখেদে, আমি চৰাইক সদায় খাবলৈহে দিওঁ। এই বাঁহ গছজোপা চৰাইবোৰৰ কাৰণে কাটিব দিয়া নাই আমাৰ ছাৰে। সঁচাকৈ কথাষাৰ শুনি কিবা ভাল লাগিল। আজিৰ সময়ত আমি উদ্যোগীকৰণৰ নামত সকলো ধ্বংস কৰিছোঁ, গছ চছ কাটি ঘৰটো ধুনীয়া দেখিবলৈ সন্মুখত গেট লগাইছোঁ, কিন্তু কিছুমান পৃথক কৰিব পাৰোঁ। আমি ঘৰো বনাব লাগিব, ইয়াৰ লগে লগে কিন্তু এনে কিছুমান কামো কৰিব পাৰোঁ। আমি চৰাই জীৱ জন্তুৰ ঘৰবোৰ ভাঙিয়েইতো ঘৰ বনাইছোঁ, মাটি দখল কৰিছোঁ। সেইকাৰণে সিহঁতৰ কাৰণে অকণমান চিন্তা কৰিব পাৰোঁ। সন্মুখত থকা গছজোপাত চৰাইবোৰ যেতিয়া আহে অনিষ্ট নকৰাকৈতো থাকিব পাৰোঁ, বা ওচৰৰ মানুহবোৰক বুজাবতো পাৰোঁ যে ইহঁতক অনিষ্ট নকৰিবা। চৰাইবোৰৰ কাৰণে আকৌ গছ পুলিটো ৰুব পাৰোঁ ঘৰৰ চাৰিসীমাটোত। এনেদৰে যদি প্ৰত্যেকজন মানুহে চৰাইৰ কথা ভাবে, প্ৰত্যেকজন মানুহে চৰাইবোৰ আহিবৰ কাৰণে বা ইহঁতক মৰম কৰিবৰ কাৰণে অলপ খোৱা বস্তু দিয়ে, বা ইহঁতক অনিষ্ট নকৰে, শিলগুটি নামাৰে, বা কোনোবাই ইহঁতক খেদিব আহিলেও তাক বাধা দিয়ে, ভাবকচোন প্ৰত্যেকৰ ঘৰে ঘৰে চৰাইৰ মাত শুনা নাযাবনে? এইটো আপোনালোকে ভাবিছে নিশ্চয় এইটোনো কি ডাঙৰ কথা কৈ আছোঁ, কিন্তু সৰু সৰু কথাৰ পৰাই সমাজ পৰিৱৰ্তন হয়, সৰু সৰু কথাৰ পৰাই চিন্তাধাৰা সলনি হয়। মোৰ বহুত ভাল লাগিল, মালিকজনে আনতকৈ অলপ পৃথক চিন্তা কৰিছে, সেইকাৰণে তেওঁক বহুত ধন্যবাদ। বাকী হোটেলখনত আহি বহুত ভাল লাগিল, কোনো ধৰণৰ প্ৰমোচন কৰা নাই, মাত্ৰ ভাল লগা কথাখিনি কৈছোঁ। জয় আই অসম।